নমস্কাৰ বন্ধুসকল, আজি মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাওঁ ভাওনা প্ৰতিযোগিতা চাবলৈ। তো আমাৰ মেনেজাৰ আহি ৰেডি, তো স্কুটি লৈ যাম। তো আপোনালোকক দেখুৱাই আছোঁ, আহক ৰাইজসকল। আপোনালোকক আৰু দেখুৱাই আছোঁ, বোলো চাই থাকিব পূৰা। বাই বাই। বোলে আমাৰ মেনেজাৰে পূৰা যাইছে দেই। মেনেজাৰ লাহে লাহে ঠাণ্ডা লাগিছে, ঠাণ্ডা পৰিছে, কিন্তু মেনেজাৰ দ্ৰুত কৰি আগবাঢ়িছে। তো আপোনালোকক পুৰা দেখুৱাই আছোঁ। বন্ধুসকলে ভাওনাকে পালোহি। এইফালে আমাৰ হনুমান ওলাই ৰেডি। নমস্কাৰ দেই, ৰাইজক মানে আশীৰ্বাদ কৰিব পুৰা যাইব। তো আপোনালোকক দেখুৱাই গৈ আছোঁ ভিতৰত। এইফালে গীতা ওলাই ৰেডি। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড বেল আইকনটো দবাই দিবা। ভাল ল'ৰা, একদম আগবঢ়াই নিবা ইয়াক দেই সকলোৱে। এইফালে প্ৰাঞ্জিতাও ওলাই মেলি ৰেডি। প্ৰাঞ্জিতা ওলাই মেলি ৰেডি। নমস্কাৰ। ভিডিঅ' নাই হোৱা। আজি আমি লিটাই পুখুৰীত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত আজি ৰামপুৰা যেন আগবাঢ়ি কৰিবলৈ আহিছোঁ। বহুত দিনৰ মূৰত আজি লক্ষ্মণ চৰিত্ৰটো অভিনয় আশীৰ্বাদ কৰিব আপোনালোকে ভাল পাব। আজি ভাইটি পৰ্যটক লগ পালোঁ। ভাইটি পৰ্যটক আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব। এজন সুদক্ষ শিল্পী, আমাৰ অভিনেতাৰ লগতে আপোনাৰ ড্ৰেছ মেকআপ যি লাগে যোগাযোগ কৰিব। ফেচবুকত আছে পৰ্যটক পোচাক ভাণ্ডাৰ। আপোনালোকৰ দেখুৱাই যাম। এইফালে আমাৰ মেইন মানুহ আৰু এইফালে আমাৰ ৰেডি মেকআপলে। এইফালে দিল আহিছে। আৰু এইফালে আমাৰ ৰাহুল দাও আছে, ৰাহুল দাক দেখাম আপোনালোকক। এইফালে আমাৰ ৰাহুল দা ওলাই মেলি আশীৰ্বাদ কৰিব। স্বাস্থ্য একেবাৰে বেয়া, জ্বৰ কাহ চৰ্দি, তথাপিও এনেকৈ এই দেহাৰে ওলাইছোঁ আৰু কৃষ্ণ আশীৰ্বাদ কৰিব সকলোৱে। আৰু দেখুৱাই গৈ আছোঁ কোন কোন আছে, কোন কোন নাই। আপোনালোকে প্ৰায়ভাগ দেখিলেই। আমাৰ বৰ্তমান মহাকাই কোন জানো, মহাকাই এনেকৈ কোৱা নহয়। এয়া আমাৰ ওচৰৰ মাছ পাইছে ভাওনা। আমাৰ ইয়াৰ নেক্সট ভাওনাখনত আছে বাহিৰে। এইফালে আমাৰ তাৰপৰাও এপাক আহিম, তাৰো ভাওনাখন। তো এইফালে এইফালে আমাৰ মহাকাই খোৱাৰো পাইছে। আপোনালোকক দেখুৱাই আছোঁ। বাইদেউ নকম এইফালে আপোনাক পূৰা দেখুৱাই আছোঁ। এইফালে আমাৰ বিপদা ৰেডি হৈ গৈছে, পূৰা দেখুৱাই থাকক ৰাইজসকল। আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'খিনি দিম, গোটেইখিনি চাব আপোনালোকে। আহিছোঁ মানে কি হয় নাজানো, অৱস্থা বেয়া। পূৰা ফুল ফৰ্মত আছে। পাছৰ ভাড়া আমাৰ তাৰপৰা আহিছে, আপুনি তাৰপৰা এপাক আহোঁগৈ। দিছোঁ আজি হৈছে পূৰা এইফালে আমাৰ খুন্দিব, পূৰা খুন্দিব, চব আছে। আপোনালোকক আৰু দেখুৱাই আছোঁ। মানে জিতা কি লাগি আছে।
সুন্দৰ লগত বৰ সুখ এইবাৰে তুমি কোৱাচোন प्रसन्न কথা